এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। ফটকা বিক্ৰীক লৈ দিয়া হৈছে সতৰ্কবাণী। আৰু এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যে ফটকা বিক্ৰীক লৈ দিয়া হৈছে সতৰ্কবাণী। বৰ্তমান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে একাংশ প্ৰভাৱ গোষ্ঠীয়ে। আমি আপোনালোকক দেখাইছোঁ বৃহত্তৰ পেঞ্চনত জিন্দা সমষ্টিৰ উপ সভাপতি মিঠাতেল ফুকনে দিছে এক ফেচবুক পোষ্ট। ফটকা বিক্ৰীক লৈ আৰোপ কৰিছে এক নিষেধাজ্ঞা। আমি দৰ্শকসকলক দেখুৱাইছোঁ এই ফেচবুক পোষ্ট। বৰ বেয়া কথা হ'ল। এইবাৰ অসমৰ পৰিস্থিতি ইমান ভাল নহয়। কি কৰা যায়? 4 মাহ আগতে ফটকাখিনি এডভান্স দি আহিলোঁ। এতিয়া উপায়ো নাই। এইবাৰ পূজাৰ বজাৰটো ইমান ভাল নহ'ল, একো লাভৱান নহ'লোঁ। কি কৰা যায়? 2-4 পেকেটমান ফুলজাৰি লৈ চকৰি লৈ কিনে বহো নেকি? বাচ্চাবোৰে অলপ ভাল পাব। মানুহে বা কি কয় আকৌ? যদি মানুহে মোক বেয়াকৈ কয়, বেয়া লাগিব পিছত। যি হয় দেখা যাব, চেষ্টা চলাওঁ। ঠিক আছে। ডাইৰেক্ট নধৰিবা ভগৱান। কলগছ কেনেকৈ দিছাহে? দাদা 200 টকা। কিমান লাগিব দাদা? 2 পেকেট মানে লাগিছিল বাৰু। চব দাদা কমাই দিম কিবা। চব এই আছে আপোনাৰ 100 টকা পেকেট। এইটো চকৰি দাদা, সৰু বাচ্চাবিলাকে বহুত ভাল পাব। চাব পাৰে, আপোনাক দেখাই দিছোঁ। এয়া চব দাদা। আজিৰ দিনত পটকাৰ দোকান, তাৰ ইমান সাহস। বাচ্চা তোক হৈছে কি ইয়াতে? হৈছে কি নাজানা নেকি? এতিয়া পৰিৱেশটো জানা নে নাই তুমি? অসমৰ পৰিৱেশটো এইবিলাক বাদ দিয়া। নেক্সট টাইম নকৰিবা। উঠা জলদি উঠা। নকৰিবা। আজিৰ পৰিৱেশটো তুমি গম পোৱা কি নাই? গম পোৱা কি নাই অসমৰ পৰিৱেশ? এইবিলাক তুমি নেক্সট টাইম নকৰিবা। উঠা ভাইটি, উঠা। মই তুমি চব ফুটাই দিম কিন্তু এতিয়া। নহ'ব। পৰিৱেশ দেখিছা কিন্তু তুমি এতিয়া অসমৰ পৰিৱেশ। এইবিলাক নকৰিবা দেই। এইবিলাক তোমালোকে নকৰিবা। লৈ যোৱা। তুমি যোৱা।
জোৱা চলি আছে চান্দি বুন্দা দেৱালী বুলি অলপ খেলি দিওঁ ৰ দাদা ভাও কিমান চলি আছে 200 500 1000 3000 5000 যদি খেলো 5000 15000 এই মজা মই দিম না পইচা আজি কি কয় মই 500 লম 500 জলদি 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 দাদা হাল্লো একে এই যশোতে খেলি দিলো না আজি এনে তাই মাথা নষ্ট কৰি দিছে মোৰ যে অহা বছৰ আহিম হা দাদা আহিম বাই বাই দাদা বাই বাই মিঠাই লওঁ ৰ পইচাই নাই নহয় এটা বাকী কৰি ল'ম দে বেছি নাকি দোকান ঐ দি 10টা ৰসগোল্লা দিয়া 10টা লালমোহন আধা কেজিমান জেলেপি দি দিয়া ভাল হ'বতো পইচা নিদিওঁ কিন্তু এতিয়া হা পিছত দিম এই নকবি বে কি হ'ল এই লৰা এটাই যে আজিৰ দিনতো কমত দোকান দিছে বে হয় নেকি এই 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 তোৰ পৰিৱেশত সিচুৱেশ্যন কি হৈছে এতিয়া মোৰ মাথাটো নষ্ট হৈ গ'ল বমৰ দোকান দিছে কিবা কৈছে নেকি আৰে ফালি দিছো তাক মই এনেকুৱা গালি দিছো না ভাল কৈছা ভাঙি দিব ওলাইছিলো তাৰ মই ভাঙি দিয়া নাই দিব লাগিছিল ভাঙি মানে দিম বুলি ভাবিছিলো নিদিলে কিন্তু মাৰ দিছো তাক মই কি ভাল কৰিছো নে নাই বঢ়িয়া কৰিছে যায় আজিৰ দিনত আজি নিচিনা দিনত অসমত বমৰ দোকান দিব খাওক নাই নাই সেইটো বেয়া কথা এইবোৰ দিব নালাগে ভালে কৰিছে আৰু কি হ'ল তাৰ পিছত মই যে গ'লো মাথাটো অলৰেডি নষ্ট হৈ আছিলে চান্দি মুণ্ডা খেলিব গ'লো চান্দি মুণ্ডা খেলি দিলে তাৰপিছত 16,000 টকা হাৰি গ'লো নহয় বাপৰে 16,000 এতিয়া আমাৰতো খাব ইচ্ছা গৈ আছে পইচা নাই হাতত মোৰ লগত আছোন তই এটা কাম কৰে তাতে তোৰ 2 নম্বৰ টেবুলখনত মই আছো তাতে 2 নম্বৰ টেবুলখনত বহি দে মই কৈ আছো যা তই আহিবি কিন্তু দেই যাইছো মই হাতত 1 টকা নাই কিন্তু মই গৈছো মই থৈ আহিম তোক তালৈ বল একদম মানে 2 নম্বৰ টেবুলখনত ধুনীয়াকে বহি দিবি হা এইটো সোমাই যাবি এইটো বহি দিবি মই আহি আছো হা বহি দিবি মই আহি আছো আহিম চিয়ৰ যা
যাবা আৰু তুমি হা ঠিক আছে পাবলো কিন্তু দম দি মজা লাগি গ'ল তাক আজি জানানে অসমৰ যি পৰিস্থিতি না কি কবি এই বমৰ দোকান বাৰু আজিৰ দিনত দিয়ে নে বাৰু হ'ব মই গম পাইছো তোমাৰ কথাবিলাক মই যে দম দিছা এতিয়া আৰু সেইবোৰ এৰা আৰু দম দিছো তাত বহি থকা ঘৰত মাৰি দিম তাক যি কৰিলে ঠিক আছে হ'ব বাৰু দিয়া যাবা কিন্তু লগ পালে মাৰি দিম মই এবাৰ মই চব বুজি পাইছো এতিয়া তুমি ভালকে লাহে লাহে ভালকে হা এইবোৰো মানুহ আৰু দেই এতিয়া 12টা বাজিল বমৰ দোকান বন্ধ কৰে মুৰ্গীৰ দোকান বন্ধ কৰে ছাগলীৰ দোকান বন্ধ কৰে হ'ব যোৱা এতিয়া ৰাতি হ'ল হ'ব তুমি যোৱাচোন যা হ'ব হ'ব তুমি পিছত থাকিবা যোৱা এতিয়া যা ৰাতি হৈছে যা চেছ কৰি পেলাব মোৰ মিছামিছি মোৰ 1200 টকা শেষ কৰিলে কি হ'ব ভালো লাগে কেতিয়াবা লগো লাগে কেতিয়াবা কামতো দিয়ে এইবোৰ মক্কেলবোৰে এইবোৰ কৰি থাকিলে নহ'ব নহয় কি হ'ল যোৱাই নাই যে যোৱা জলদি আচৰিত নাই মই গৈ থাকো আৰু তুমি কিয় পিছা কৰি আছে ৰে মোৰ মিঠাই পেকেটটো কি হ'ল ৰে কোন হয় তুমি কেতিয়াৰ পৰা তুমি মোক পিছা কৰি আছা কোন হয় তুমি কোন তুমি ভাইটি অসমৰ পৰিস্থিতি ইমানেই বেয়া উদ্দাম নৃত্য নাটিকা কৰিব পাৰি জুৱা খেলিব পাৰি চান্দি মুণ্ডা খেলিব পাৰি মিঠাই লৈ কেনে ঘৰ পৰিয়াল সকলোকে বিলাই দিব পাৰি কিন্তু এটা সৰু ল'ৰাই 2 পেকেট ফুলজাৰি 2 পেকেট কলগছ 2টা চকৰি বিক্ৰী কৰিব নোৱাৰে দাদাটো ঠিকেই কৈছে দাদা কি হ'ল দাদা কোনটো ভাইটি ধৰিলে ৰৌ বৰালি ধৰ এইবিলাক পুঠি খলিহনা বিচাৰি লাভ নাই ইকৰা বেৰনা চালে বেৰে কোবাই একো লাভ নাই ধৰিলে ৰৌ বৰালি ধৰ